কৰোনা ভাইৰাছৰ সংক্ৰমণে ইতিমধ্যে তৃতীয় পৰ্যায় অতিক্ৰম কৰিছে ভাৰতবৰ্ষত। ভাৰতবৰ্ষত 1000তকৈ বেছি মানুহ ইতিমধ্যে এই কোভিড-19 ভাইৰাছবিধৰ সংক্ৰমণত ইতিমধ্যে আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে। গতিকে এনেকুৱা এটা সময়ত সমগ্ৰ ভাৰতবাসী ৰাইজ আৰু অসমৰ জনসাধাৰণে অতি সাৱধানতাৰে আগবাঢ়িব লাগিব, কাৰণ এইটো সময় অতি জটিল সন্ধিক্ষণ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে। গতিকে মই এই সময়ত সমগ্ৰ অসমৰ ৰাইজলৈ মই আহ্বান জনাইছোঁ, সকলোৱে সতৰ্ক হৈ থাকক। চৰকাৰৰ প্ৰশাসনৰ যি লকডাউনৰ নিয়মাৱলী সেইবোৰ সকলোৱে যাতে কঠোৰভাৱে সকলোৱে গ্ৰহণ কৰে। প্ৰশাসনক, চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলোকে সহায় সহযোগিতা আগবঢ়াওক। যোৱা দুটামান দিনৰ আগত দেখা পোৱা গৈছিল যে চৰকাৰী পক্ষৰ পৰা পাচলি, মাছ, মাংস আৰু মলসমূহ খুলি দিয়াৰ লগে লগে সমগ্ৰ অসমত চাৰিওফালে জনসাধাৰণ ওলাই আহিছিল। গতিকে তেনেকুৱা ধৰণৰ কথাৰ পৰা সকলো ৰাইজ বিৰত হৈ থাকক, কাৰণ এইটো অত্যন্ত দুৰ্যোগপূৰ্ণ মুহূৰ্ত সমাজৰ কাৰণে, অসমৰ কাৰণে। যদিও অসমত আজিলৈকে এবিধ ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা নাই, তথাপিও অনাগত ভৱিষ্যতত অহা 7 পৰা 14 দিনৰ ভিতৰত এই ভাইৰাছৰ সংক্ৰমণ নিশ্চিতভাৱে মানুহৰ মাজত থাকিলে ধৰা পৰা এটা পৰিৱেশ আহিব। গতিকে এই সময়ত মই ৰাইজলৈ পুনৰ আহ্বান জনাইছোঁ যে সকলো এনেকৈ হৈ চৈ কৰি ওলাই নাহিব অনাহকত, সকলোৱে ঘৰৰ ভিতৰত থাকক। আৰু তাৰ লগে লগে আমাৰ যিসকল বিষয়া, যিসকল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, পুলিচ প্ৰশাসন যিসকল জড়িত হৈ আছে, যিসকল আন অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত হৈ থকা অগ্নি নিৰ্বাপক বাহিনী, এইসকল ব্যক্তিক আপোনালোকে সহযোগিতা আগবঢ়াওক। বিভিন্ন পৰ্যায়ত দেখা পোৱা গৈছে যে আৰক্ষীৰ লগত বিভিন্ন ঠাইত খণ্ডযুদ্ধ হৈছে বা বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। গতিকে মই ৰাইজৰ প্ৰতি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যাতে সকলোৱে প্ৰশাসনৰ আৰু এই অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত হৈ থকা বিষয়া কৰ্মচাৰী সকলোকে সহযোগিতা আগবঢ়াওক। তাৰ লগে লগে মই এই কথাও ক'ব খুজিছোঁ যে আগন্তুক সময়ছোৱাত আমি সকলোৱে অতি সতৰ্কতাৰে আগবাঢ়িব লাগিব। আমাৰ বিশেষকৈ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ প্ৰতি মই আহ্বান জনাইছোঁ, যিমান পাৰি প্ৰচাৰ চলক। আৰু ইতিমধ্যে অত্যাৱশ্যকীয় সেৱা বা খাদ্য যিসকল নাটনিত পৰিছে, ইতিমধ্যে সকলোৱে ফোন নম্বৰ দিছে, তাত ৰাইজে যোগাযোগ কৰিলে প্ৰশাসনৰ লগত সকলোৱে যোগাযোগ কৰি এই অত্যাৱশ্যকীয় সেৱাৰ সামগ্ৰী বা ঔষধ পাতিসমূহ তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিব ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। গতিকে মই সকলোৰে প্ৰতি মোৰ এটাই আহ্বান, ঘৰত থাকক, নিজকে বচাই ৰাখক, নিজৰ পৰিয়ালক বচাওক আৰু তাৰ লগে লগে মানৱ সমাজক